তাতে সমজুৱাভাৱে শ্ৰাদ্ধ পাতিছিলে তাতে বিষৰ বুট খাই মৃত্যু হৈছে বুলি আমি খবৰ পালোঁ। যোৱাকালি 18জন মানুহ 17গৰাকী মানুহ যোৱাকালি এডমিট কৰিছিলে আৰু আজি সেইখন গাঁৱৰ পৰা আৰু 3গৰাকী আনিলে আৰু 20গৰাকীৰ ভিতৰত 3গৰাকী কিছু উন্নত চিকিৎসাৰ কাৰণে যোৰহাটলৈ আমাৰ চিকিৎসকে প্ৰেৰণ কৰিছে। পেটত অকণমান বিষ আছে, মূলতঃ ডায়েৰিয়া হৈছে আৰু অলপ পেট চলিছে। আজি মই নিজেও গৈছিলোঁ মহৰীচুক গাঁওখনলৈ। আমি ইতিমধ্যে তাতে আমি এটা মেডিকেল হেল্থ কেম্প কৰা আৰম্ভ কৰিছোঁ। অহা এদিন দুদিনলৈ চলি থাকিব। আমি প্ৰতি ঘৰ মানুহ প্ৰতি সৰু ল'ৰা ছোৱালীকে আমি চেকআপ কৰাম মেডিকেল হিচাপে, যাতে সকলোৱে সুস্থ হৈ থাকিব পাৰে। দ্বিতীয়তে গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোতো কি হৈছিলে কি নাই আমি আমাৰ অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাক মই এনকুৱাৰী কৰিবলৈ দিছোঁ। আমি 7 দিনত তেখেতে আমাক ৰিপৰ্ট দিব কিনো হৈছিলে একচুৱেলি, তাতে আমি বস্তু জানিব লাগিব। ভাল খবৰ এইটোৱে যে আমাৰ যিসকল পেচেণ্ট আছে ইতিমধ্যে 17জন আমাৰ গড়মূৰ হস্পিটেলত আছে। ছুপাৰিণ্টেণ্ডেণ্ট জনোৱা মতে তেখেতসকলৰ অৱস্থা এতিয়া ষ্টেবল আৰু 3গৰাকী আমি যোৰহাট মেডিকেল কলেজত পঠাইছোঁ। উপায়ুক্ত মহোদয় যোৰহাটৰ লগত কথা বতৰা পাতিছোঁ, সহায় সাৰথি কৰি দিছে, তেওঁলোকো ষ্টেবল হৈ আছে। বাকী আমি চাম, আমি গোটেই বস্তুটো সূক্ষ্মভাৱে পৰিৱেশন কৰি আছোঁ।